লখিমপুৰৰ নবীন গগৈ নামৰ এজন ছাত্ৰৰ কৰুণ কাহিনী। অষ্টম শ্ৰেণীত পঢ়া এই ছাত্ৰজনৰ নাই পিতৃ-মাতৃ। এটা ঘৰত অকলশৰে জীৱন কটাই নবীনে। কোনোবাই দিলে খায়, নাপালে নাখায়। বিগত ৩ বছৰ ধৰি দৌৰপাঙৰ ঘৰটোত অকলশৰে বাস কৰিছে ছাত্ৰজনে। 10 বছৰৰ পূৰ্বে পিতৃৰ বিয়োগ হয়, 3 বছৰ আগতে মাতৃৰো মৃত্যু হয়। এতিয়া ওচৰ চুবুৰীয়াৰ সহানুভূতিত জীয়াই আছে এই কিশোৰজন। আৰু পোনপটীয়া সম্প্ৰচাৰত আমাৰ সৈতে সংযুক্ত হৈছে আমাৰ লখিমপুৰৰ ব্যুৰ চিফ জিতুমণি নেওগ। আমি পোনে পোনে কৈছোঁ জিতুমণি নেওগৰ ওচৰলৈ। হয় জিতুমণি নেওগ। হয়, ক'ব লাগিব এক মৰ্মান্তিক জীৱন কটাবলগীয়া হৈছে এগৰাকী কিশোৰে। আৰু স্বাভাৱিকতে জীৱনৰ সকলোখিনি এটা জীৱন কটোৱাৰ যিখিনি প্ৰণালী আচলতে নিজৰ ওপৰতে তেওঁ নিৰ্ভৰশীল আৰু কিমান কষ্টকৰ জীৱন কটাবলগীয়া হৈছে মই দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া হ'ল দৌৰপাঙৰ নবীন গগৈ, যি এতিয়া অষ্টমমান শ্ৰেণী পাইছেগৈ আৰু তেওঁ পঞ্চম শ্ৰেণীৰ পৰাই তেওঁ অকলে সমগ্ৰ জীৱন কটাবলগীয়া হৈছে, যিহেতু তেওঁৰ মাকক হেৰুৱালে, দেউতাকক হেৰুৱালে। আৰু তাৰপিছতে দেখা গৈছে যে দেউতাকৰ দিনত যিটো সৰু আই ঘৰ লাভ কৰিছিলে, সেই ঘৰটোৱে তেওঁ জীৱনৰ শেষ সম্বল আৰু তাতে তেওঁ থাকে। আৰু কি ধৰণে সমগ্ৰ জীৱন তেওঁ কটাই আচলতে সেই কাহিনী শুনি প্ৰত্যেকৰে বুকু কঁপি উঠিব। মই প্ৰথমে আহিছোঁ নবীনৰ ওচৰলৈ। নবীন, এতিয়া তুমি ক'ত পঢ়ি আছা, কেনেধৰণে পঢ়ি আছা? ছাৰ, মই মানৱজাতি মধ্যমীয়া বিদ্যালয়ত পঢ়ি আছোঁ। ছাৰ, সপ্তম শ্ৰেণীত পঢ়ি আছোঁ। সপ্তম শ্ৰেণী? হয় ছাৰ। মই তোমাৰ যদি ঘৰটো অকণমান তুমি কেনেকৈ থাকা তুমি যদি এবাৰ দেখুৱাই দিয়া। তুমিতো অকলেই থাকা? হয় ছাৰ। অকলে থকা কিমান দিন হ'ল? অকলে থকা 4 বছৰমান হ'ল। 4 বছৰ হ'ল। মা ঢুকুৱাও 4 বছৰে হ'ল ছাৰ। 4 বছৰে হ'ল। তেতিয়াৰ পৰা অকলে? তেতিয়াৰ পৰা অকলে ছাৰ। আৰু যেতিয়া মা ঢুকাইছিল তেতিয়া তুমি কোন শ্ৰেণীত পঢ়ি আছিলা? মই এতিয়া 6ত পঢ়ি আছিলোঁ ছাৰ। হয় ছাৰ। তাৰপিছত তাৰপৰা চব নিজে কৰিব লাগে? নিজে কাম চাম চব নিজে কৰিব লাগে। আৰু ওচৰ চুবুৰীয়া মানুহ চাই, সিহঁতিও সহায় কৰে। মানে তোমাৰ বেছি সমস্যা ক'ত সৃষ্টি হয়? ছাৰ, সমস্যা পঢ়াত হয়। হয়। মই তোমাৰ ঘৰটো যদি এবাৰ দেখুৱাই দিয়া, ভিতৰটো মই দেখুৱাবলৈ যত্ন কৰিছোঁ যে এইটো তেওঁ ঘৰৰ ভিতৰ। আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে, থাকে এখনেই বিচনা আৰু এই বিচনাখনতে তেওঁ শুৱে, এই বিচনাখনতে পঢ়ে। পঢ়িবলৈ কোনো টেবুল নাই। মই তেওঁলোকক কথা পাতিম। আৰু মই প্ৰথম পৰিৱেশটো দেখুৱাইছোঁ, কোনটো ঘৰত তেওঁ থাকে। মাতৃ এখন ফটোৰ তলত তেওঁ শুৱে। আৰু মই দেখুৱাবলৈ যত্ন কৰিছোঁ কেও কিছু নাইকিয়া এই অকণমানি নবীনৰ সমগ্ৰ তেওঁৰ পৰিৱেশ। নবীন, এই ঘৰটোতে তুমি থাকা? হয়, মই এইটো ঘৰত। ক'ত কেনেকৈ খোৱা, ক'ত পঢ়া, এই অকণমান দেখাবা নেকি? কেনেকৈ ধৰণে তুমি কৰা? ছাৰ, মই ইয়াতে পঢ়োঁ, ইয়াত শুওঁ ছাৰ, তেনেকৈ থাকোঁ। মানে তুমি তুমি গোটেই ৰাতিটো অকলেই থাকিব লাগে? ৰাতিটো অকলে থাকিব লাগে ছাৰ। ৰাতিটো অকলে থাকিব লাগে ছাৰ। ভয়ো লাগে, হোৱালৈকে ভয় লাগে। কালি হোৱাই নাই, কালিও বহুত ভয় লাগিছে ছাৰ। মোৰ মনত এনেকুৱা অনুভৱ হয় মোক যে কোনোবাই সাৱৰি ধৰে, কোনোবাই যেন মানে ৰাতি প্ৰায় উজাগৰে কটাব লাগে? উজাগৰে কটাব লাগে, হয় ছাৰ। আৰু খোৱা বোৱা সদায় খাবলৈ পোৱা নে? বস্তু গোট খাই নে কেতিয়াবা লঘোণেও থাকিবলগীয়া হয়? ছাৰ, কেতিয়াবা লঘোণো থাকিব লাগে, কেতিয়াবা বস্তু থাকে ছাৰ। ওচৰ চুবুৰীয়া মানুহ চাই, কেতিয়াবা প্ৰায় কেইটামান লঘোণে থাকিব লাগে। তুমি কি জীৱনত কি হ'ব বিচৰা? কেনেধৰণে তুমি জীৱনটো আগুৱাই নিব বিচৰা? ছাৰ, মই জীৱনত ভাবিছোঁ ছাৰ, মই আগতে ভাবিছিলোঁ গায়ক হ'ম বুলি ভাবিছিলোঁ। এতিয়া ভবা বাদ দিলা? ভবা বাদ দিয়া নাই, মানে বাদ দিলোঁ বাৰু। গায়ক হ'ম বুলি ভাবিছিলা? মই এই সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ। আৰু মই পুনৰ কৈছোঁ, নবীন গগৈ কি এক জীৱন কটায়। আৰু মাক দেউতাক কেতিয়াবাই হেৰাইছে আৰু অকলশৰে এই ঘৰটোত তেওঁ থাকে। আৰু কেতিয়াবা ওচৰ চুবুৰীয়াই দিলে খায় আৰু কেতিয়াবা লঘোণেৰে দিন পাৰ কৰিব লাগে। আৰু সমগ্ৰ নিশা তেওঁ চটফটাই কটায়, যে ৰাতিটো তেওঁ নোপোৱাই এনেধৰণৰ হয়। কাৰণ ভয়ত কটাবলগীয়া হয় অকলশৰে। যেতিয়া এটি ল'ৰা এনেধৰণে এটা ঘৰত থাকিবলগীয়া হয়, কি পৰিৱেশ সৃষ্টি হয় স্বাভাৱিকতে। এতিয়া তুমি কি সহায় বিচৰা? যিখিনি সহায় হ'লে তুমি ভাবা যে জীৱনটো ভালকৈ তুমি চলিব পাৰিবা? ছাৰ, মোৰ পঢ়া শুনা সহায় হ'লে হ'ল। আৰু অকলে থাকিবলৈ তুমি ভয় কৰা? ভয় কৰোঁ, হয় ছাৰ। অকলে থাকিবলৈ ভয় লাগেই বাৰু ছাৰ। মানে তোমাক আশ্ৰয়ৰ প্ৰয়োজন আছে? আশ্ৰয়ৰ প্ৰয়োজন আছে, হয় ছাৰ। আশ্ৰয়ৰ প্ৰয়োজন। তুমি কৈছিলা যে তুমি গায়ক হ'ম। তুমি তেনেকুৱা ধৰণে কিবা চৰ্চা কৰা তুমি গানৰ? নাই, চৰ্চা কৰা নাই বাৰু ছাৰ। ছাৰ, এনেই শুনা গান গাওঁ। কোৱাচোন তোমাৰ মনলৈ অহা গান এটা। কোৱা।
মাছলৈ গৈছিলোঁ এজনীও নাপালোঁ ঘৰলৈ আহি মই নিমখ ভাত খাই দিলোঁ এজনী ছোৱালী বহুত ভাল পাইছিলোঁ এটালৈ পলাই গ'ল এচুমাও নাপালোঁ হেনো দিনে ধৰি মদ খাব শিকিলোঁ ভাং খাব শিকিলোঁ আনৰে চকুতে বেয়া ল'ৰা হ'লোঁ মই